সূৰা হাছৰৰ শেষৰ ৩ আয়াত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হুৱাল্লাহুল্লাযী লা ইলাহা ইল্লাহু আলিমুল গায়বি wash-শাহাদাতি হুৱাৰ ৰহমানুৰ ৰহিম। হুৱাল্লাহুল্লাযী লা ইলাহা ইল্লাহু আল-মালিকুল কুদ্দুছুস সালামুল মুমিনুল মুহাইমিনুল আজিজুল জব্বারুল মুতাকাব্বির। সুবহানাল্লাহি আম্মা ইউশরিকুন। হুয়াল্লাহুল খালিকুল বারিউল মুসাউবিরু লাহুল আসমাউল হুসনা ইউসাব্বিহু লাহু মা ফিস সামাওয়াতি ওয়াল আরদ ওয়া হুয়াল আজিজুল হাকীম। অৰ্থ অসমীয়াত তেওঁৱে আল্লাহ, তেওঁৰ ব্যতীত আন কোনো উপাস্য নাই। গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে। তেওঁ দয়াময়, পৰম দয়ালু। তেওঁৱে আল্লাহ, তেওঁৰ বিনে আন কোনো উপাস্য নাই। তেওঁৱে ৰাজাধিৰাজ, পবিত্ৰতম, শান্তিৰ উৎস, নিৰাপত্তাদাতা, ৰক্ষণাবেক্ষণদাতা। তেওঁৱে পৰাক্ৰমশালী, নিজৰ নিৰ্দেশ পালন কৰোৱাৰ ক্ষমতাৰ অধিকাৰী। তেওঁৱে পৰম গৌৰৱান্বিত। মানুহে যিবোৰ তেওঁৰ প্ৰতি আৰোপ কৰে, সেই অংশীবাদৰ পৰা আল্লাহ পবিত্ৰ, মহান। তেওঁৱে আল্লাহ, যিজন সৃষ্টিৰ পৰিকল্পনা ৰচনাকাৰী, তাৰ বাস্তৱায়নকাৰী আৰু আনুপাতিকভাৱে আকাৰ আকৃতি দানকাৰী। সৰ্বোত্তম নামসমূহ তেওঁৰে। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সকলোৱে তেওঁৰে পবিত্ৰতা আৰু মহিমা কীৰ্তন কৰে। তেওঁৱে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।